हेलो एवरीवन मैं एटी ब्लॉगले आपनालोक प्रथमबार स्वागतम जानाइছো মই বোকাখাতৰে থানৰ বিষয়ে ক'বলৈ গৈ আছো বহুত প্ৰমাণ পোৱাৰ পিছতহে ধৰ থানখনলৈ যাবলৈ ওলালো আমি আগবঢ়াইছিলো শৰাই এখন দিম বুলি উপায় হ'ল ল'ৰাটোৰ কাৰণে প্ৰমাণ মানে এনেকুৱা ডাক্তৰক দেখাই ল'ৰাটোক ভাল কৰিব পৰা নাছিলো এই থানলৈ আগবঢ়ালো তেতিয়াৰ পৰা তাৰ বেমাৰটো নোহোৱা হ'ল সেইকাৰণে ময়ো প্ৰমাণ পালো যিহেতু এয়া ওলালো মা গৈছিল মা শৰাই বস্তুবোৰ লৈ আগত ওলাইছে ভাবিলো চেণ্ডেলপুৰি গাড়ীৰ ভিতৰতে খুলকাই থৈ যাওঁ কিয়নো থানলৈ সোমাব নোৱাৰি বাহিৰত ৰাখিলেও হেৰাই বুলি চিন্তা ন সেইকাৰণে গাড়ীৰ ভিতৰতে খুলকাই লৈ আমাৰ মানুহজন আৰু এয়া মা শৰাই বস্তুবোৰ লৈ ল'লে ছোৱালী আৰু নব ভতিজা গৈছিলে লগত খুৰাৰ ল'ৰা মোৰ ল'ৰা ছোৱালী দুটা আৰু মা মানুহজন গৈ আছোঁ এয়া থানলৈ পালোগৈ থানৰ সন্মুখৰ দৃশ্য ইমান ভাল লাগিছে নহয় সোমায়ে যেন কিবা এটা আছে থানখনত সেনেকুৱা অনুভৱ হ'ল মানে বিশ্বাসটো নিজে অট'মেটিক আহি যায় বহুত দূৰৰ পৰা মানুহ আহে আৰু আমি গৈ পোৱাটো অকণ সোনকাল হৈছিল থানখন খালিয়ে আছিল পিছলৈ মানুহ বহুত হ'ল আমি যোৱাটো অকণ সোনকাল হ'ল থানত নোসোমোৱাৰ আগতে ভাবিলোঁ ভৰিবোৰ অলপ তিয়াই আহোঁ আৰু পানী চানী ছটিয়াই আহোঁ ইমান ধুনীয়া দেখিছে থানখন দেখিলে মানে চায়ে থাকিবলৈ মন যায় আৰু ভিতৰত সোমোৱাৰ পিছত কি দেখিলোঁ বাৰু অলপ হ'লেও দেখুৱাবলৈ চেষ্টা কৰিম নব ভতিজা গৈ আছে আৰু ময়ো পিছে কেমেৰা লৈ গৈ আছোঁ ইয়াৰ ছোৱালী আৰু দেউতাক এনে ভৰি হাত ধুই আছে কেনেকুৱা লাগিছে সুধিছোঁ ল'ৰাটো মজা লাগিছে কৈছে আৰু সোমাই এনেকুৱা এটা মনটো ভাল লাগে নহয় আপোনালোকো আহিবচোন বোকাখাতবাসীয়েতো জানেই ক'ত আছে কেনেকৈ আছে যোৰহাটবাসী বা গোলাঘাটবাসী বা দূৰৰ সকলক কৈছোঁ বোকাখাতৰ পৰা সোঁ চাইডে সোমাই গ'লে অলপ গ'লে পোৱা যায় গুৱাহাটীৰ পৰা ইমান ধুনীয়া ভিতৰখন ইমান ধুনীয়া চাকি জ্বলাবলৈ বুলি আগবাঢ়িলোঁ আৰু মই ছাইডতে চাকি জ্বলোৱা হয় আৰু এয়া পাত বহিবৰ কাৰণে ঘৰে সাজি থোৱা হৈছে যোনসকল গৈছে তেওঁলোকেতো চব জানেই মই গৈছিলোঁ প্ৰথমবাৰ মাহঁত আগতে গৈছে বিশ্বাস আছে কাৰণে গ'লোঁ তাকে ভিডিঅ' ইমান কৰিব নোৱাৰিলোঁ কাৰণে ফটো তুলি আবদ্ধ কৰি ৰাখিলোঁ ইমান ধুনীয়া চাওকচোন গেটখনো মামীয়েক ছোৱালী মই ফটো উঠিলোঁ আৰু মামাহঁতৰ লগতো উঠিলোঁ মাহঁতৰ লগতো উঠিলোঁ সেয়াকৈ ফটোবোৰ অলপ লগাই দিছোঁ কিমান ধুনীয়া প্ৰমাণ পোৱাৰ কাৰণে ভিডিঅ'টো কৰি ৰাখি থ'লোঁ আৰু আপোনালোকৰ সহায় হ'ব বুলি আশা ৰাখিলোঁ আহিব আপোনালোকৰো মনৰ আশা পূৰ হ'ব ইয়াত পাৰহো দান দিয়ে ছাগলীও দান দিয়ে বলি নিদিয়ে কিন্তু দেই বহুত ধুনীয়া থানখন সোমাই আহিলে এনেকুৱা লাগে যেন ভগৱানক দৰ্শন কৰিলোঁ এনেকুৱা যেন অনুভৱ হয় আহিব আপোনালোক বাৰে কৈছোঁ প্ৰমাণ পোৱা দেখি কৈছোঁ Say what you wanna say to me now.